নাই, এইকেইটাক বিশ্বাস কৰিব নোৱাৰি। আগৰবাৰো বিৰাট ঠগাইছে। মানুহৰ সন্মুখত লাজ পাব লগা হৈ গৈছিলে। তথাপিও লকডাউনৰ কথা ন, কিবা ইম্পৰ্টেণ্ট থাকিবও পাৰে। হেডফোনডাল ক'ত গ'ল? অ' কালিয়েচোন ছিঙি থাকিলে। ঘৰত কাৰোবাৰ তাতে বিচাৰোঁ। মানস দা, অ' মানস দা। অ' দাদা, হেডফোন আছে যদি দিয়ক না, মোৰতো ছিঙি থাকিলে। দাদা, হেডফোন। কামৰ সময়ত তই মুঠৰ ওপৰত হেডফোন কিবা ফোন বিচাৰি আমনি কৰি থাকিবি। মোৰ ওচৰত হেডফোন টেডফোন নাই। এই তই বয়সত বিচাৰি যা। এই ছবিখন মই আজি কমপ্লিট কৰিব লাগে, হেডফোন বিচাৰি আহে। ধেই বৌ, অ' বৌ, কি হ'ল? হেডফোনডাল লাগিছিলে অলপ। কাৰ হেডফোন? আপোনাৰ ডালে দিয়কচোন। মোৰ তাত হেডফোন নাই। 1 মিনিটৰ কাৰণে দিয়ক না। তোক যে মই হেডফোন দি সেই ভুলটো নকৰোঁ দেই। আগৰ হেডফোনবোৰৰ গোটেই ছিগিছ। দিনৰ দিনটো শুই থাকিবি আৰু কাণত সেই হেডফোনডাল লগাই সেই গুলীয়াগুলী সোপা খেলি থাকিবি। কংকনদাওচোন খেলি থাকে। যাগে কংকনৰ পৰা লগে মোক কেলে কামত দিছ? অ' কংকনদাৰ তাতে থাকিবই। ঐ কংকনদা, কংকনদা, এই তোক যে মই কি হ'ল? হেডফোনটো দে না, কাম এটা আছে, এতিয়াই ঘূৰাই দিম। নোৱাৰো দিব, খেলিব কাৰখানা নাই নেকি? প্লিজ দে না। নোৱাৰো বুলি কৈছো নহয়, যা ইয়াৰ পৰা। নিদিয় ন? সেইদিনা যে বাইকত ক'ত গৈছিলি, কাৰ লগত গৈছিলি, দাদাই কৈ দিওঁ নেকি? শান্তি নাই চলাই। চিকেন ডিনাৰ খাবা। ইমান যে বিচাৰাৰ পিছত পালো। শুনি চাওঁ এতিয়া। ঐ, হাকা লাগিছে নেকি ঐ?